বড়োলেণ্ডত বিশ্ব ৰেকৰ্ড কৰিবলৈ যায় বিহু নাচি, সেইটো আপোনাৰ নেচাৰেলি কৰিব। নেচাৰ ইজ গড, গড ইজ নেচাৰ। আপুনি কিমান সময় জিৰণি লয় আৰু ৰাতিপুৱা কিমান টাইমত উঠে আৰু ৰাতি কিমান টাইমত শুৱে? মই ৰাতিপুৱা 3টা বজাতে উঠি যাওঁ। মানে মই 11-12টাত আহিলেও 1টা বজাত শুলেও মোৰতো এতিয়া শোৱাৰ কোনো লিমিট নাই। 1টাতো পাওঁগৈ ঘৰত। আপোনাৰ ধৰক বড়োলেণ্ডৰ পৰা কৈছোঁ ৰাতি 2টাতে পাইছোঁ, আৰু সেইদৰে 2টা বজাত গৈ 3টা বজাত উঠি গুচি যাওঁ। শোৱাটো মানে নহয়, মই 3টা বজাত তাত যাবই লাগে মানে হাবিলে। সেইকাৰণে সেই গোটেই চাৰ্কুলাৰটো যিটো নীতি নিয়মটো সেইটো প্ৰকৃতিৰ লগত, তাকো গামোচাখন পিন্ধো, নেচাৰেল যিটো বতাহ, আৰু হাবিত সোমালে চেণ্ডেল নিপিন্ধো, মানে নেচাৰৰ লগত থাকোঁ। সেইকাৰণে ভাল লাগে আৰু ফৰেষ্ট মেন অফ ইণ্ডিয়া এই বুলিয়ে কোৱা হয়। সেইটো মই নিজে লোৱা বস্তু, এনভাইৰমেণ্টেল চাইণ্টিষ্টসকলে দিয়া। সেইটো প্ৰথম জৱাহৰলাল ইউনিভাৰ্চিটিৰ 19জন চাইণ্টিষ্ট, 9জন MP আৰু JNUৰ ছাত্ৰ ছাত্ৰীসকলে 3 দিন 3 ৰাতি প্ৰতিটো গছ গছনি, প্ৰতিটো চৰাই চিৰিকটি, প্ৰতিটো জীৱ জন্তুৰ বিষয়ে অধ্যয়ন কৰি ভাৰতলৈ প্ৰথমবাৰৰ কাৰণে ফৰেষ্ট মেন অফ ইণ্ডিয়া সন্মান, মানে অৰণ্য মানৱ টাইটেলটো দিছিল। APJ আব্দুল কালাম ছাৰে মোক কৈছিল মূৰত হাত দি, বিশ্বৰ এটাইতকৈ ভাল কাম কৰাৰ কাৰণে তোমাক 60 কেজি ডায়মণ্ড এৱাৰ্ড 2.5 লাখ টকা চেক দিছোঁ। বিশ্ববাসীৰ কাৰণে কৰিবলৈ কৈছে। आपका सब्जेक्ट एंड स्कूल एंड कॉलेज यूनिवर्सिटी बड़ा बड़ा मीटिंग में मौत चाहिए। ये नहीं इंडिया में इन्वाइट करेगा, जाने पड़ेगा, ऐसे ही नहीं, ऑल ओवर वर्ल्ड जब इन्वाइट करेगा आप जाने। मैं সেই দিন ধৰি 3 দিন পিছতে ফ্ৰান্সলৈ আমন্ত্ৰণ। সেইকাৰণে পৃথিৱীৰ যিমান দেশ এতিয়া আয়তন কৰিছোঁ, ভাৰতীয় কলা কৃষ্টি সংস্কৃতিও বিকাশ কৰি দেশ যেতিয়া জাতীয় উন্নতি কৰিবলৈ হ'লে মাতৃভাষাত ক্লাছ 10লৈকে শিক্ষা দিবলৈ কৈছে। এইটো MGMতো বৈঠক হৈছিল 2013 চনত আৰু 14 চনত। সেইটো আপোনাৰ পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভেদকাৰ আৰু শিক্ষামন্ত্ৰী আৰু মহাৰাষ্ট্ৰৰ গভৰ্ণৰ, মহাৰাষ্ট্ৰৰ চিফ মিনিষ্টাৰ। মই তেতিয়াও স্থাপন কৰি, যি পৰ্যন্ত ভাৰতীয় কলা কৃষ্টি সংস্কৃতি বিকাশ নহ'ব সেই পৰ্যন্ত দেশৰ উন্নতি সাধন হ'ব নোৱাৰে। সেইটো ক্লাছ 10লৈকে মাতৃভাষাত শিক্ষা দিবলৈ কৈছে। তেওঁ ভাষাত সম্পূৰ্ণ অন্তৰৰ পৰা ক'ব পাৰে, কাৰণ বিশ্বখনত মই গৈ দেখিছোঁ যিমানবোৰ বিজ্ঞানী আছে, যিমানবিলাক তাত লেকচাৰ দিবলৈ আহে, তেওঁলোকে লিখি লৈ ভাষণ দিয়ে, কিন্তু অন্তৰৰ পৰা ক'ব নোৱাৰে। সেইকাৰণে মই ভাবোঁ যে মাতৃভাষাৰ জৰিয়তে দেশ যেতিয়া জাতিৰ উন্নতি কৰিব পৰা বহু আছে। সেইকাৰণে মই খুব ভাল লাগিছে পথ প্ৰদৰ্শকবিলাক। এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰীকো মই চিঠি দিছোঁ, ভাৰতবৰ্ষত থকা ফৰেষ্ট্ৰিখন সংৰক্ষণ কৰিয়ে ডেভেলপ কৰিবলৈ কৈছোঁ। আমাৰ প্লেনিং অফিচাৰবিলাক যিবোৰ আছে, তেওঁলোকৰ প্ৰেক্টিকেল নলেজ নাই। এইকাৰণে নাই, মই কৈছোঁ যে মই ভাৰতৰ প্ৰধানমন্ত্ৰী 2014 চনত মোদীয়ে ক'লে ভাৰতবৰ্ষক ডেভেলপ কৰিবৰ কাৰণে কি প্লেনিং আছে। তেতিয়া কি কৰিলে, 4 লেন 6 লেন 9 লেনৰ নামত ৰজাই ৰোৱা কাটিলে, ব্ৰিটিছে ৰোৱা কাটিলে, নিজে গজাটো কাটিলে, যাৰ বিনিময়ত গোলকীয় উষ্ণতা তীব্ৰ ৰূপ ধাৰণ কৰে। তাৰপৰা 2015 চনত 3000তকৈ বেছি গোলকীয় উষ্ণতাত মানুহ মৰিছে। তাৰপিছত হাজাৰ মানুহ মৰিছে। কিয় 10 বছৰ আগত চিন্তা নকৰিলে যে এইটো কটাৰ পিছত কি হ'ব পাৰে? এই কথাবিলাক বহুত চিন্তনীয় বিষয় পৰিৱেশৰ ওপৰত, গছ গছনিৰ ওপৰত। সেইকাৰণে মই বুজি পাওঁ, কাৰণ মই শুকান জেগাত তাত গছ গছনি ৰুই বিশ্বৰ দৰবাৰলৈ গ'লেও মই কিছুমান কথা সেই প্ৰেক্টিকেলটো তাত কৰি থাকোঁ কাৰণে মই বুজি পাওঁ। কাৰণ মোৰ ভাবিলৈ যিমানবোৰ প্ৰফেচাৰ যায় বুটানিকেলৰ, যিমানবোৰ বিজ্ঞানী যায়, তেওঁলোকে থিয়ৰিকেল গছৰ নাম জানে, কিন্তু গছটো চিনি নাপায় নহয়। যে আমাৰ ল'ৰা ছোৱালীক কিমান ভুলকৈ শিকালে, তাৰ বাবে ল'ৰা ছোৱালীও দায়ী নহয়, আমাৰ গাতে দুখ। এতিয়া আমাৰ ভুলৰ কাৰণে সিহঁতে আৰু ভুগিব। সেইকাৰণে সিহঁতৰ পৃথিৱীৰ 800 কোটি মানুহৰ ল'ৰা ছোৱালী মোৰে, সিহঁতক দেখিলে চকু পানী ওলায়। সেইকাৰণে সিহঁতক পৃথিৱীক ভাল পাবলৈ শিক্ষা দিয়াটো মোৰ কাম, মই কৰি আছোঁ। গছ পুলিটো ৰুলেই নহ'ব, গছ পুলিটো ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ গছৰ নাম। আমি মঙ্গোলীয় গোষ্ঠীৰ মানুহে আমি নেচাৰ ইজ গড, গড ইজ নেচাৰ। নেচাৰৰ পৰা যিটো আমি আয়ত্ব কৰোঁ, আমি কৰোঁ, ৰুওঁ, বিঘা কৰোঁ, প্ৰকৃতিক দিওঁ, প্ৰকৃতিৰ পৰা লওঁ।
আমাৰ জীৱনৰ লক্ষ্যবোৰ তেনেকুৱা মংগোলীয় গোষ্ঠীৰ মানুহ। মই আপোনাৰ ফ্ৰান্সত 2-3বাৰ বিশ্ব সন্মিলনত গৈছোঁ, মেক্সিকোত গৈছোঁ, আৰবত গৈছোঁ, ছুইজাৰলেণ্ড গৈছোঁ, টাইৱান, চাইনা, এইটো কি বোলে বাংলাদেশ, এইবিলাকত দেশত গৈছোঁ, আৰবত গৈছোঁ। সেইকাৰণে মই ভাবোঁ ডুবাইত গৈছোঁ। এই গোটেই বিষয়বিলাক চব চোৱা চিতা কৰি বিশ্ব সন্মিলনত গৈ যিটো অনুতাপ কৰিছোঁ, নেলাগে আমাক ভাল পাব, পৃথিৱীক ভাল পাবলৈ শিকাওক। কাৰণ পৃথিৱীত দেখিছোঁ যে উন্নত দেশবিলাকে যিমান দেশ গ'লেও সিহঁতে কম জনসংখ্যাতে আগত প্ৰকৃতি ধ্বংস কৰি ল'লে, কিন্তু উন্নয়নশীল দেশৰ বেলেঞ্চ আছে। সেইকাৰণে 2015 চনত ফ্ৰান্সত হেলিটনত হওঁতে মই কৈছিলোঁ উন্নত দেশবিলাকে উন্নয়নশীল দেশলৈ ডনাৰ দিব লাগিব, কাৰণ তেওঁলোকে কাৰণ ভাৰতৰ পৰা অক্সিজেন দিছোঁ। এতিয়া আমাৰ ভাৰতবৰ্ষৰ পৃথিৱীৰ ভিতৰত জনসংখ্যা বেছি হ'লেও বেলেঞ্চ আছে, তাহাঁতৰ কিন্তু বেলেঞ্চ নাই নহয়। সেইকাৰণে এই কথাবিলাক বহুত চিন্তনীয় বিষয়। এতিয়া 2015 চনত ডোনাল্ড ট্ৰাম্পে চহী নকৰিলে, ক'ত ক্লাইমেট চেঞ্জ হয়? ক্লাছ 9ত থকা ছোৱালীজনীয়ে গালি দি পেলাই এবছৰ পিছত চহী কৰিছে। ক্লাইমেট চেঞ্জ কৰিছে আমি গম পোৱা নাই নেকি? এতিয়া ৰাষ্ট্ৰপতি তেনেকুৱাবিলাক এতিয়াৰ বৰ্তমান ছাত্ৰ ছাত্ৰীয়ে বুজি পায়। মই এতিয়ালৈকে 550 হেক্টৰটো গ্ৰীণ, এতিয়া 2000 হেক্টৰ আকৌ লৈছোঁ। এতিয়া এইটো বেছি দিন নালাগে, এই 10 বছৰত গ্ৰীণ হৈ যাব। সেইটো আৰু তাৰ গছ গুটিবিলাক অন্য ঠাইৰ পৰা আনিব লগা হোৱা নাই, পুলিবিলাক অন্য তাতে পায়। কাৰণ অসমৰ মাটি নাই, অসমৰ মাটি মহাভাৰত ব্ৰহ্মপুত্ৰৰ বুকত 4/3 চৰ্চা পৰি আছে। সেইটো গ্ৰীণ কৰিলে আমি জীয়াই থাকিব পাৰিম। কাৰণ গাঁওবিলাকো এদিন জনসংখ্যা যিটো বাঢ়িছে সেইটো এদিন নগৰীকৰণ হ'ব। নগৰীকৰণ হ'লে আমালৈ বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। সেইকাৰণে সেইখিনি কৰাৰ পিছত আকৌ মৌহাবীৰ পৰা ডিব্ৰু চৈখোৱালৈ 120 কিলোমিটাৰ, ডিব্ৰু চৈখোৱাৰ পৰা আকৌ সেইটো কৰা, আৰু সেইদৰে শদিয়াৰ পৰা ডিব্ৰু চৈখোৱালৈ কৰা, আৰু কাজিৰঙাৰ পৰা ধুবুৰীলৈকে কৰা। সেইবোৰ মানে আমি এতিয়া সকলোৱে দল সংগঠন গোট খাই গ্ৰীণ কৰিব লাগে। আমাৰতো মাটি নাই নহয়, সেইকাৰণে মহাভাৰত ব্ৰহ্মপুত্ৰৰ বুকৰ চৰচাপৰিবোৰ সেউজীকৰণ কৰিলে আমি জীয়াই থাকিব পাৰিম। এতিয়া আমি ছ'চিয়েল মিডিয়াত আৰু পেপাৰে কাগজে আমি দেখোঁ কিছুমান অকেজন, যেনিবা 15 আগষ্ট, 26 জানুৱাৰী, নতুন বছৰ, বহাগ বিহু, এইবোৰত কিছুমান মানুহে গছ পুলি ৰুৱে, কিন্তু গছ পুলি আমি 10 বছৰৰ পিছতো আমি নেদেখোঁ। কাৰণটো এডুকেশ্যন চিষ্টেমটো প্ৰকৃতিক ভাল পাবলৈ শিকোৱাই নাই নহয়। পৃথিৱীক ভাল পাবলৈ কেনেকৈ জানিব? এইটো 1972 চনৰ ছুইডেনৰ ষ্টকহোমত 113খন ৰাষ্ট্ৰই ঘোষণা, তেতিয়াই জলবায়ু পৰিৱৰ্তন হৈছে। 1973 চনত ভাৰতৰ পাঠ্যক্ৰমত সোমোৱা হৈছে। 1974 চনৰ 5 জুনটো বিশ্ব পৰিৱেশ দিৱস। মই ভাৰতৰ বিভিন্ন স্কুল, কলেজ, ইউনিভাৰ্চিটিত গৈ মই দেখিছোঁ, অকল ভাৰত নহয় পৃথিৱীৰ অন্য দেশতো কৈছোঁ, একেটা গাঁততে বিশ্ব পৰিৱেশ দিৱস পালন কৰে, কিন্তু গছ এজোপাও নাই। নে ভাৰতীয় শিক্ষাটো এনেকুৱা নেকি? ডাঙৰবোৰে গছ কাটে, সৰু সৰু ল'ৰা ছোৱালীয়ে গছ পুলিবোৰ উঘালি জান মাৰিছে, তাৰ বাদতো একো কোৱা নাই। সেইকাৰণে শিক্ষাক অগ্ৰাধিকাৰ দি এনভাইৰমেণ্টেল ছায়েন্স, পৰিৱেশ বিজ্ঞান LP স্কুলৰ পৰা দিব লাগিব, পৰিৱেশ শিক্ষক দিব লাগিব, পৰিৱেশ ইউনিভাৰ্চিটি দিব লাগিব। যেতিয়া এটা ল'ৰা LP স্কুলত নাম লগাব, এযোৰ সি প্ৰেক্টিকেলি 5 বছৰত ডাঙৰ কৰিব লাগিব। তাৰ অক্সিজেনটো সি নিজে ল'ব, পিছৰ 5 বছৰত আৰু এজোপা ৰুব, বিশ্ববাসীক দিব। এতিয়া ভাৰতবৰ্ষত বছৰি কিমান ল'ৰা ছোৱালীয়ে এডমিশ্যন ল'লে? এবছৰ, 2 বছৰত কিমান হ'ব, 3 বছৰত কিমান হ'ব, 4 বছৰত, 10 বছৰত অল অভাৰ ৱৰ্ল্ড গ্ৰীণ হ'ব। সেইখিনি ল'ৰা ছোৱালীয়ে নতুন পৃথিৱী, সিহঁতে ৰোৱা গছ কোনোদিন কাটিব নিদিব, সিহঁতৰ গছৰ ওপৰত পৰা চৰাই মাৰিব নিদিব, সিহঁতৰ গছৰ তলত থকা জীৱ জন্তু সেই আদিম যুগৰ পৰা সংৰক্ষণ নকৰা তাহাঁতে পাৰিব, আনে নোৱাৰে, বুঢ়া খালিকাই নোৱাৰে। আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে কি মেছেজ দিব? ছাত্ৰ ছাত্ৰীয়ে আগত কি কৰিছিল? জন্মদিনত কেক কাটিছিল, এতিয়া কেকৰ বলি এজোপা গছ পুলি ৰুব লাগিব, আৰু যিমানবোৰ বন্ধু বান্ধৱী মাতিব এজোপাকৈ পুলি দিলে পৃথিৱীখন সোনকালে সেউজীকৰণ হ'ব। এডুকেশ্যন জাৰ্ণি মানে মোৰ পঢ়া শুনা বৰ নাই, মই ক্লাছ 10লৈকে পঢ়া, আৰু বিশেষকৈ মই প্ৰেক্টিকেলি চাইণ্টিষ্টৰ লগত 3য় শ্ৰেণীৰ পৰা থকা। সেইকাৰণে গছ গছনিৰ বিষয়ে এইটো এগ্ৰিকালচাৰ বুটানিকেলৰ আছিল, আমাক সৰুৰে পৰা শিকায়। তেখেত এতিয়া 92 বছৰত ঢুকোৱা নাই, আছে ডক্টৰ জগন্নাথ বেজবৰুৱাই। সৰুৰে পৰা শিকাইছিল
গছ পুলিটো ৰুলেই নহ'ব, গছ পুলিটো ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ আৰু গছৰ নাম জানিব লাগিব। তেখেত এতিয়া মোৰ 92 বছৰ বয়সত হাবিত যায়। আজি আপোনাক গুৰুদেৱ কালুচৰণ ব্ৰহ্ম ট্ৰাষ্টে হয়। গুৰুদেৱ কালুচৰণ ব্ৰহ্ম বঁটা দিয়া হৈছে, আপোনাৰ ফিলিংছটো কি? ফিলিংছ, ধৰ্মৰ জৰিয়তে নিজৰ জাতীয় চেতনা যি অন্তৰৰ পৰা মানুহক দিব খুজিছে, সেইটো আজি হয়তো তেখেত নোহোৱাতে বড়োলেণ্ডৰ বা বড়ো ভাষাটো স্বীকৃতি নাপালে। তেখেতৰ আদৰ্শ সেই সময়তে চাওকচোন, সেই সময়ত আমাৰ মানুহে কি চিন্তা নকৰে, সেই সময়ত চিন্তা চৰ্চা কৰি আজি তেখেতে য'তেই নাথাকক, মৃত্যু হ'লেও তেখেতৰ আত্মাই মোক উৎসাহ উদ্দীপনা কৰক, দেশ যেটা জাতি উন্নতি কৰিবৰ কাৰণে যিটো প্ৰেৰণা দিব লাগে, মোৰ এইটো তেখেতসকলৰ আশীৰ্বাদ লৈ পেলাই মই কৰি গৈ থাকিম। মোৰ নাম যাদৱ পায়েং, ঘৰুৱা নামটো উপনামটো মূলাই। সেইকাৰণে তেওঁলোকে ৰচৰীটো লগাই মূলাৰ পৰা গৈ ৰচৰীটো লগাই মূলাই কাঠনি বাৰী বনাইছে। মই আগৰ ৰঙা বগা বৰ ধুনীয়া আছিল সৰুতে, সেইকাৰণে মূলা বুলি মাতে। মূলাটোক চবে খায় হেনো, চবে খোৱাৰ কাৰণে ৰচৰীটো লগাই মূলাই কাঠনি বাৰীত লগালে।